নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া অকণমান বহি আছোঁ, বহি লৈ এওঁক কৈছোঁ বোলো ভিডিঅ' অকণমান তোলাচোন। এওঁক ফটো মাৰিবলৈ ক'লোঁ, ভিডিঅ' তুলিছে। ভিডিঅ' কৰিবলৈ ক'লে ফটো মাৰে। সেইখন আৰু এই সন্ধিয়া টাইমত এয়া ৰাতিপুৱাই দিনটো আৰম্ভণি কৰিছিলোঁ এনেকৈ। চাওকচোন, আপোনালোকে সদায় দেখুৱাই থাকোঁ ধানবোৰ কেনেকৈ ওলালে পথাৰতে। মানে কাতি বিহুৰ পিছতে ওলায় আৰু ধান ন, লক্ষী পূজাৰ পিছতে ইমান ধুনীয়াকৈ ধানবোৰ ওলাইছে। চাওকচোন, আমাৰ মাটিকেইটা দ মানে, কিন্তু ধান বহুত হয় এইকেইটাত। এয়া দুটকাই আহিছিলে, আমাৰ ককাইদেউ এজন আহি পিনে গৈছে ঘৰলৈ, আমাৰ ঘৰলৈ আহিছিলে। এয়া গৈ আছে, তেওঁ চাইকেলখন চলাই নাই যোৱা, ঠেলি গৈ আছে। তাৰপিছতে এয়া আমি অকণমান ভিডিঅ' কৰিলোঁ। এওঁক শিকাইছোঁ কেমেৰাটো কেনেকৈ ল'ব লাগে, ল'ব নালাগে। এওঁ নেজানে মানে, কেমেৰাটো আনে ক'ৰবালৈ, মানুহ নিজে নুঠেই, উঠিলে এটাহে উঠো। সেইকাৰণে অকণমান পোনাই দিবলৈ শিকাই দিছোঁ, কোনফালে কেনেকৈ মোক কেমেৰাটো পোনাই দিয়ে দেখাই দিছোঁ। তেওঁ আকৌ মুখেৰে শিকাইছে, এইফালে যোৱা সেইফালে যোৱা কৰি মানে এফালে চলিয়াকৈ তেওঁ নিজে নুঠেই, এফালেহে উঠে মানে, কেমেৰাটো ধৰিব নাজানে যে। সেইকাৰণে দেখাইছোঁ যে কেনেকৈ ধৰিব লাগে। আপোনালোকৰ এনেকুৱা হয়নে বাৰু? ট্ৰেইনিং দি আছোঁ আৰু মাজে মাজে। এয়া আজৰি হ'লোঁ, ৰুটি বনালোঁ, ৰুটি বনাই আজৰি হ'লোঁ। দেখাম বাৰু ৰুটি কেনেকৈ বনাইছিলোঁ। আমুৱাই মানে ভাগৰ লাগে বনাই। তাৰপিছতে অকণমান বহোঁ এইখিনিতে, দুজনে কথা পাতি আছোঁ বহি পিনি। কিবা কিবি সুধি আছে। তাৰপিছত আকৌ গেছটো জ্বলাই থৈ আহিছিলোঁ নহয়, পানী গৰম কৰি থৈ আহিছিলোঁ। এই পানীটো অকণমান অফ কৰিবলৈ গৈছোঁ, পানীটো অফ কৰি দিছোঁ, নহ'লে পানীটো উতলি পৰি যাব যে। তাৰপৰা অকণমান বহি লৈছোঁ, খাম আৰু দেৰিকেনে। আজি আকৌ দিনত ৰাতিপুৱা হেৰি কৰিছিলোঁ দেই, আজি লাই শাকৰ চাটনি বনাইছিলোঁ। ইমান ধুনীয়া হৈছিলে চাটনিটো খাবলৈ। মানে আলুগুটি পুৰিছিলোঁ, তাৰপিছতে পিঁয়াজ ৰচুন আদা এনেকৈ কাটিছিলোঁ, কাটি পিনি পিটিকা বনাইছিলোঁ, খালোঁ ভাতৰ লগত, ভাল লাগিলে খাই। তাৰপিছতে আকৌ কি বুলি কয়, এই ৰাতিলৈ আজি দেউতাই ক'লে বোলে নহয় বোলে ৰুটিকে খাম বোলে, সদায়নো ভাত কিমান খাম, সেইটো কাৰণে ভাবিলোঁ ৰুটিকে বনাওঁ। তাৰপিছতে দিনতে অলপমান আটা মাৰি থৈছিলোঁ, অলপমান, নহ'লে ৰাতি বৰ মন নাযায় মাৰিবলৈ। তাৰপিছতে দিনতে মাৰি থ'লে অকণমান ৰেষ্ট হয় বাৰু, তাৰপিছতে জাষ্ট বনালেই হ'ল আৰু। সেইকাৰণে দিনতে অলপমান আটা মাৰি থ'লোঁ। মানুহ 3টাহে আছোঁ ঘৰত, বাকী 2জন ঘৰত নাই মানে, কোঠাটোতে সকাম আছে তালৈ গ'ল, মায়ে ভাইটিয়ে। তাৰপিছতে মই মানুহে কেনেকুৱা কৰি থাকে দেখিছেনে, পিছফালৰ পৰা মই নেদেখাকৈ এনেই কৰি দেখুৱাইছে আকৌ দেই, এনেকুৱা নহয় আকৌ তেওঁ বহুত ভাল হয়। এয়া ৰুটি বনাইছোঁ, ৰুটি বনাবলৈ আৰম্ভ কৰি দিলোঁ। আমাৰ কি হয় জানেনে, মই ভিডিঅ'বোৰ বহুত দেৰিকৈ আপলোড কৰোঁ যে, মানে মই এডিটিং কৰোঁ মানে দেৰিকেনে। এওঁ কেনেকুৱা কৈছে দেখিছেনে, আপোনালোকক খাবলৈ মাতিছে দেই। এই ফেনখন মাৰি দি থওঁ যে, এগজাষ্ট ফেনখনে বৰ ডাঙৰ মাত দিয়ে, সেইকাৰণে মানে ভইচ অভাৰ কৰিবলগীয়া হৈ যায়। ফেনখনৰ মাতত মানে একো নুশুনে ভিডিঅ'বিলাক, সেইটো খাতিকে মানে ভইচ অভাৰ কৰিবলগীয়া হয়। তাৰপিছত এয়া আমি দুজনে বনাই আছোঁ, বনাই মেলি হ'ব আৰু এতিয়া লাহেকৈ। এওঁ আকৌ মাজে মাজে এক্টিং কৰি থাকে, দেখিছেনে বাৰু? মানে ভাত পানী বনাই মানে সিজাই কৰি চব খুৱাই বোৱাই ধুই পখালিহে মোবাইলত লাগোঁ। চোৱা সময় নাপাওঁ যে, আৰু দিনতো এওঁ নাথাকে যে, ফোনটোতহে কৰোঁ। সেইকাৰণে দিনত নাপাওঁ নাই মোবাইলত, ৰাতিহে পাওঁ। দিনত কেতিয়াবা মাজে মাজে অকণমান ভিডিঅ' কৰি ৰাখোঁ আৰু ঘৰত থকা সময়খিনি। তাৰপিছত ৰাতি মোবাইলটো পাওঁ। ৰাতি ভাত পানী বনাই খাই বৈ আজৰি হওঁ মানে 10টা বাজেই। ভাত খাওঁ 9টা চাৰে 9টামান বজাত খাওঁ। খাই বৈ বাঢ়ি কৰি খাওঁ মানে ধৰক 10টাই বাজিলে, 10টা বাজি যায় আৰু মানে খাই বৈ ভাত বাঢ়ি মেলি হেৰি কৰি খাওঁ মানে, কথা চথা পাতি মেলি। তেওঁ কেনেকুৱা কৰিছে দেখিছেনে, এক্টিং কৰি থাকে। তাৰপিছতে আজৰি হৈ মেলি মই চাৰে 10টামান বজাত এডিটিং কৰিবলৈ লওঁহে। সেইখিনিকে মানে চাৰে 11টামান বজাতহে মোৰ মই ভিডিঅ'টো আপলোড কৰোঁ। সেইটো খাতিকে মানে আৰু নেটটো শ্ল' হৈ যায় কেতিয়াবা মাজে মাজে। সেইটো খাতিকে মানে ভিডিঅ'টো আপলোড হওঁতে টাইম লাগে ন, সেইটো খাতিকে মই শুওঁতে প্ৰায় সদায় 12টাই বাজে, মানে সদায় 12টা বাজে। আজি ভাবিছোঁ সোনকালে শুম বুলি। সদায় টোপনি ক্ষতি নিচিনাও হয়, দিনতো অকণমান খেলেং মেলেং লাগে গাবোৰ। সদায় 12টামান বজালৈকে থকাটো হেৰি নহয়তো, ভাল নালাগে নহয় মন চনবিলাক। তাৰপিছত আজি ভাবিলোঁ সোনকালে বোলো হেৰি কৰোঁ, উপায় নাই, আজিও একেটাই হ'ব। ঢেৰ হেৰি কৰিলেও মানে 12টা বাজিবই, কাৰণ মই ভিডিঅ' এডিটিং কৰিব লাগিব যে। কেতিয়াবা এলাহ লাগে কাৰণে থৈয়ে দিওঁ বাৰু, মন নাযায়, কিমানো টোপনি ক্ষতি কৰি থাকিম হয়। আৰু সময়ো নাই যে, সময়টো নাপাওঁ ন মিলাবলৈ।
তাৰপিছত সেই তেনেকৈ মিলাই থাকোঁ আৰু মাজে মাজে 2 দিনৰ মই 3 দিনৰ মই দি থাকোঁ। এওঁ কাম কৰি আজৰি হৈ গ'ল, তাৰপিছত তেনেকৈ দি থাকোঁ আৰু ভিডিঅ'বোৰ উপায় নাই, সময় মিলাব লাগিব ন। এওঁ কাম কৰি হৈ গ'ল, এওঁ এটা ৰেষ্ট লৈছে, মোৰ ৰুটি বনাই মোৰো হৈ গ'ল, এফালে মাংস বনাই থৈছোঁ। কোবতে মাংসটো প্ৰথম তেল মাৰি লৈছোঁ, নহ'লে ৰখি থাকিবলগীয়া হৈ যায়। তাৰপিছত এওঁ ৰুটি বেলি দিলে, এওঁ বাৰু অকল ৰখি নাথাকে, অকল খাম বুলি ভাবি নাথাকে, মানে কৰিও দিয়ে মাজে মাজে। সেই এওঁ লাগি মেলি দিলে, মই মাৰিয়ে থৈছিলোঁ এটাতো, তেওঁ বেলিও দিলে মাজে মাজে। তাৰপিছত মই ৰুটি বনালোঁ, এইপিনে মাংস বনাই থৈছোঁ। প্ৰথমতে মাংসটো তেল মাৰি ল'লোঁ, তাৰপিছতে তেনেকৈ দুইটা মিলাই মেলি হৈ আছে আৰু, নহ'লে ৰখি থাকিবলগীয়া হৈ যায় আৰু গৰমে গৰমে খাই ভাল লাগে ন, সেইটো খাতিকে মানে। তাৰপিছতে এয়া বনাই হৈ গ'ল, এওঁ এখন চাফাও কৰিব লগে লগে, এওঁ ৰখি নাথাকে বাৰু, মই এইফালে কৰি আছোঁ যে। এওঁ দেখিছেনে কেনেকুৱা কৰি আছে, কিন্তু এনেকুৱা নহয় দেই, এইবোৰ এক্টিং, মই দেখি আছোঁ বুলি জানে মানে। দেখিছেনে বাৰু, এনেই এইবিলাক আৰু। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আগবাঢ়ি যোৱাত যাতে সহায় কৰে আপোনালোকে। ভিডিঅ'টো মানে মোবাইলটো থৈ দিছোঁ এজেগাত, সেই ভালকৈ নুঠে, সেই আধাডোখৰহে উঠে মানে। কাটিলোঁ অলপমান, কাটিলোঁ, কিমাননো কাটি থাকিম, হয় সেইকাৰণে বোলো হ'ব দিয়া অকণ যাওক আৰু, সেইটো খাতিকে মানে থৈ দিলোঁ আৰু। ইমান কাটি থাকিবলৈ মন নাযায় নহয় ভিডিঅ'বোৰ। তাৰপৰা এয়া মাংস বনাইছিলোঁ যে, মাংসত এয়া নিমখ দিছিলোঁ, নিমখ দি অকণমান কম জুইত সিজাই থৈছোঁ ঢাকোন মাৰি। এইটো চৌকা অকণ কমকৈও জ্বলে মানে, সেইকাৰণে মানে হেৰি মানে দেৰি নাযায় বিশেষকৈ, সেইটো কাৰণে ভাল। কিবা এফালে কাম কৰি থাকিলে স্পীডত, এফালে মানে এইটো কমকৈ জ্বলি থাকিলেও প্ৰব্লেম নহয় ন, নহ'লে দেৰি যোৱাৰ চান্স থাকে যে। মই আকৌ লগে লগে বাতি কাঁহীবোৰ ধুই যাওঁ যে, সেইকাৰণে সেই লগে লগে বাতি কাঁহীও ধুই গৈছোঁ। এইপিনে মাংস ৰেডি কৰি থৈছোঁ, এইপিনে পুৰি বনালোঁ আৰু, মানে বনাম আৰু হৈ যাব আৰু। এই চুলিত তেল ঘঁহিছিলোঁ, তেল ঘঁহাৰ কাৰণে চুলিবোৰ এনেকৈ থৈ দিছোঁ, বেছি চুই থাকিলে চুলি পৰিব যে। মোৰ চুলি পৰা নাই বাৰু আজিলৈকে দেই, ইয়ালৈ অহাৰ পৰা, বিয়া হৈ অহাৰ পৰা আজিলৈকে ভাতত চুলি নাই ওলোৱা বাৰু, কিন্তু মানে মই চুলি চুই নাথাকোঁ যে ইমান। তাৰপিছত মানে এয়া চব ৰেডি কৰি ল'লোঁ আজিলৈ। এই লাই শাকৰ চাটনি খাই পিনি শুম আৰু এতিয়া, সৰু লাই পুলি অকণমান চাটনি অলপ থৈ দিছিলোঁ দিনত বনোৱা, সোনকালে শুই যাম বুলি ভাবিছোঁ, চাওঁ কি হয়। আজিলৈ বাই বাই।